হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি লক্ষী পূৰ্ণিমা হয়। যোৱাকালি ঘৰৰ পৰা আহিছোঁহে। গোটেই ঘৰটো চাওকচোন, গোটেই একদম চিজিল হৈ থকা নাই। এইফালে বজাৰখিনিও আনি থোৱা হ'ল, এইফালে মোৰ কাপোৰ কানি ইয়াতে ৰাতি থ'লোঁ। এতিয়া চবখিনি চিজিল কৰি লওঁ প্ৰথমতে। লক্ষী পূজা আপোনালোকে কেনেকৈ উদযাপন কৰে? মই আজি ব্ৰত ৰাখিছোঁ, একেবাৰে পূজা ভাগ কৰিহে ব্ৰতটো ভাঙিম। আপোনালোকে কেনেকৈ উদযাপন কৰে জনাবচোন দেই। দেখিছেনে বস্তুবোৰ ইয়াতে থোৱা হ'ল। চব এতিয়া চিজিল কৰি লওঁ। এয়া মই বনাইছিলোঁ লক্ষীৰ থাপনা তাত দিবলৈ। Good morning. Good morning. Good morning. Koi nahi diya. Good morning koi nahi diya. Ayo. পোলাওখিনি বনাই লৈছোঁ ফাৰ্ষ্টতে। ৰাতিলৈ একেবাৰে খানাটো বনাই থওঁ আৰু তাৰপৰা আকৌ পূজা কৰি পিনে খাম আৰু একেবাৰে। প্ৰথমতে খানাটো বনাই লওঁ, তাৰপাছতহে পায়সখন বনাম একেবাৰে। মাহ প্ৰসাদখিনি তলত মায়ে ধুইছে, তেওঁৱে ধুই মেলি একেবাৰে তিয়াই ৰাখিছে, মানে ধুই মেলি তেওঁৱে দিব একেবাৰে ওপৰলৈ। পোলাওটো ভাজি হ'বলগীয়া আলুদমৰ কাৰণে এইখিনি আলুদমখিনি বনাই লওঁ। আলুখিনি ফ্ৰাই কৰি ল'লোঁ, দেখাইছোঁ ৰ'ব। বোলে ল'ৰাও শুই উঠিলে, আমাৰ ইছ্যু শুই উঠিলে। দেউতাক অকণমান ওলাই গ'ল, মানে আজি ডিউটি আছিলে। তাৰপৰা পাছবেলা যাবলগীয়া নহ'ল বাৰু, তথাপিও এতিয়া আকৌ বস্তু কেইটামান আনিব থাকিলে, আনিবলৈ কাৰণে গৈছে। তো ল'ৰাটো সাৰ পাই লৈ পিনে কান্দি আছিলে। আমাৰ ইটো উঠিলে কেনেকৈ এইফালে পায়সটো পাতিছোঁ আৰু এইফালে চুজি আৰু নাৰিকলৰ লাডুকেইটা বনাই লওঁ। এজনী ঘূৰি ফুৰে। এটা ইয়াতে মাজতে দি থওঁ নে গাড়ীত নুলিয়াই নহয়। চাকি কেইগছ জ্বলাই আহিলোঁগৈ। এতিয়া পায়সকণ তুলি থোৱা আছিলে যে, পায়সো হ'বলৈ হৈছে আৰু।
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল লাগিল লাইক এটা কৰি দিব